Okay, মই তোমালোকৰ আগত চেপ্টাৰ 1 ক্লাছ 10ৰ এটা টপিক বহুত দিনৰ পৰা বহুত সংখ্যকে ৰিকুৱেষ্ট কৰি আছিল গতিকে কেমিকেল ৰিএকশনছ আৰু ইকুৱেশ্যনৰ ওপৰত ক'ব গৈছো ইয়াত বহুতখিনি বস্তুৱেই তোমালোকৰ যেখিনি এনচিইআৰটি টেক্সটবুকত আছিল সেইখিনি আমি সদ্যহাতে ডিসকাশনৰ বাবে লৈছো কিন্তু যিখিনি ব্যালেন্স কৰা পাৰ্ট সেইখিনি আমি সদ্যহাতে ইয়াত ৰখা নাই কাৰণ ব্যালেন্স কৰা গুটেই কথাখিনিৰ কাৰণে আমি বহুতখিনি কথাই আমি জানিব লাগিব যাৰ কাৰণে মই আৰু এটা ভিডিও লৈ আহিম গতিকে তাতে আমি সেই বস্তুখিনি আমি চাই লম প্ৰথম তোমালোকক দিয়া গৈছিল যে ধৰি লোৱা গাখীৰ যদি গৰম কালি গাখীৰ থৈ দিয়া যায় কি হয় বাৰু গাখীৰখিনি কন্টেক্ট এদিনৰ পিছতে কি হৈ যায় দৈ হৈ যায় গতিকে এই যে পৰিৱৰ্তন এই পৰিৱৰ্তনটো তোমালোকৰ সাক্ষক দৃষ্টিত এটা ভৌতিক পৰিৱৰ্তন কিন্তু ৰাসায়নিকভাৱে চালেও আমি তাত এটা পৰিৱৰ্তন পাম আৰু এই পৰিৱৰ্তন বিলাককে আমি কেমিষ্ট্ৰিত বা ৰাসায়নিকভাৱে যেটো লিখিম সেই পাৰ্টটোৱে হৈছে বা যেটো দৃষ্টিকোণ আমি দিম সেইটোৱে হৈছে কেমিকেল ৰিএকশনছ একেদৰে আৰু কিছু সংখ্যক উদাহৰণ তোমালোকৰ আছিল ধৰি ললো এখন প্লেট সেই এখন কেৰাহী বা লোহাৰ গজাল কিছু সংখ্যক লোহাৰ গজাল যদি লোহাৰ গজালখিনি চোৱা প্ৰথম অৱস্থাত তেহেতৰ কোনো ধৰণৰ ইয়াত অসুবিধা নাই বা স্ক্ৰুখিনিত কোনো ধৰণৰ নাই কিন্তু যদি তাক আমি ৰাখি যদি থোৱা যায় তেতিয়া কি হৈ যায় তেহেতি কিন্তু মামৰে ধৰি যাব বা বায়ুত যদি খোলাকে থৈ দিয়া যায় সেই একেখন কেৰাহীয়ে সুন্দৰ কেৰাহীখন চোৱাচোন কি দখা হৈ গল কি গৈ থৈ এটা লেটাৰা পাত্ৰলে পৰিৱৰ্তন হৈ পৰিল একেদৰে এই ধৰণৰ গজালখিনি যিখিনি কোনো মামৰ নাছিল সেইখিনিটো কি হৈ গল মামৰে ধৰিছে গতিকে এই যে পৰিৱৰ্তনটো ভৌতিক পৰিৱৰ্তনো লগতে এটা ৰাসায়নিক পৰিৱৰ্তনো হৈ যাব গতিকে কি ধৰণৰ পৰিৱৰ্তন আমি দেখিছো সেইটো সাক্ষক দৃষ্টিৰে যেটো আমি দেখা যায় আৰু সেই সাক্ষক দৃষ্টিৰ উপৰিও এটা পাৰ্ট আছে যেটো পাৰ্টত আমি তাত হোৱা বিক্ৰিয়া বিলাকৰ ওপৰত আমি চৰ্চা কৰিম গতিকে এই অধ্যায়টোত বা এই চেপ্টাৰটোত আমি ম্যাক্সিমাম বস্তুৱে এই ধৰণৰ পৰিৱৰ্তন বিলাককে আমি লৈ ডিসকাশন ৰাখিব লাগিব আৰু এটা তোমালোকক উদাহৰণ দিয়া আছে যে আঙুৰ বা গ্ৰেপস আঙুৰখিনি কি হয় যদি আমি আঙুৰখিনি থৈ দিও তাত ইষ্ট আহিব আৰু অহাৰ লগে লগে কি এই ধৰণৰ এটা পৰিৱৰ্তন হয় আৰু এই যিখিনি পাৰ্ট সেইখিনি আমাৰ ৰেড ওয়াইন ঠিক আছে গতিকে ৰেড ওয়াইন আমি কি কৰা যায় আঙুৰ পচাই পেলাই আমি বনোৱা যায় গতিকে আমাৰ অসমীয়া সমাজতো বহুত উদাহৰণ আছে যিবিলাকত আমি ফাৰ্মেন্টেশনস কৰি পেলাই মদৰ প্ৰস্তুতকৰণ কৰিব পাৰি বা হাস পানী বনোৱা হয় এতিয়া এই যিবিলাক পৰিৱৰ্তন এই পৰিৱৰ্তনখিনিকে ৰাসায়নিকভাৱে লিখিবৰ কাৰণে আমি এনেকে লিখিম ৰিএক্টেন্ট বা বিক্ৰিয়ক ৰিএজেন্ট এটা দিয়া যাব বা নহব ৰিএজেন্ট থাকিবও পাৰে বা নাথাকিবও পাৰে আৰু এইপিনে হৈ গল উৎপাদক বাই প্ৰডাক্ট মানে তাৰ লগত কিছু সংখ্যক আৰু অদৰকাৰী বা খুব কম সংখ্যক কেমিকেল বা ৰাসায়নিক বস্তু বা ৰাসায়নিক দ্ৰব্য লগত উৎপন্ন হ'ব যিখিনি আমাৰ কাৰণে কোৱা হ'ব হয় লাগতিয়াল বা লাগতিয়াল হলেও তেহেতি খুব কম হ'ব মুখ্য প্ৰডাক্ট কেতিয়াও নহয় তেতিয়া আমি তাক কম বাই প্ৰডাক্ট গতিকে আমি ইয়াত মনত ৰাখিব লাগিব ৰিএক্টেন্ট যেটো বাও হাতে থাকিব আৰু প্ৰডাক্ট যেটো কাৰ্চিনৰ সোঁ হাতে থাকিব আমি এই দুটা পাৰ্টতে কনসেন্ট্ৰেট কৰিম গতিকে আমি ৰিএক্টেন্ট কৰিম আৰু প্ৰডাক্টতে আমি ৰাখিম এতিয়া প্ৰথম উদাহৰণ এটালে আহিছো ইয়াত এটা এনেকুৱা ধৰণৰ মেটেল কইল দেখুৱা গৈছে সেই কইলটো হৈ গল
মেগনেছিয়ামৰ তুমি হাতৰ মুঠিত এই ধৰণেৰে মেগনেছিয়াম কইলটো লৈ ঠিক তাত তুমি জুই লগাই দিলো তাত কি কৰিলো আমি জুই দি দিলো বা পুৰিলো পুৰাৰ লগে লগে আমি কি দেখিম যে তাত এটা বগা কিছু সংখ্যক পাতল তৰপৰ পাউডাৰ জাতীয় দ্ৰব্য এটা প্ৰস্তুত হৈছে গতিকে এই পৰীক্ষাটোই তোমালোকৰ টেক্সট বুকক এই ধৰণে দিয়া আছে এটা বাৰ্নাৰ মানে হৈছে জুই উলোৱা এটা যেনেকে গেছৰ চুলা ঠিক একে ধৰণেৰে এইটো কোৱা যায় বা বুনচেন বাৰ্নাৰ প্ৰায় ল্যাবৰেটৰীত থাকে গেছৰ লগত সংযোজিত কৰি থোৱা থাকে এইডাল হৈছে ধাতুৰ এটা চেপেনা সেই চেপেনাডালক কোৱা হয় টং সেই টংডালৰ আগত মেগনেছিয়ামৰ এটুকুৰা সৰু ৰিবন তাৰ মানে এনেকা এটুকুৰা সৰু টুকুৰা লৈ তাক যদি পুৰা যায় হি কি হ'ব কিছুমান অধক্ষেপ কৰিব এই প্লেটখনত এখনকে কোৱা যায় ওয়াচ গ্লাস আৰু গ্লাসৰ এটুকুৰা পিস অফ গ্লাস ভেসেল হয়তো বাটি বুলিও আমি কলো বেয়া নহয় গ্লাসৰ বাটিত আমি ইয়াৰ অধক্ষেপ কৰিবলৈ পোৱা যায় যিটোক আমি কলো মেগনেছিয়াম অক্সাইড এই গুটেইখিনিকে যদি আমি বিক্ৰিয়া সহকাৰে লিখিবলৈ যাওঁ তেতিয়াহলে এটো হৈ গল এই যেটো মেটেল সেই মেটেলটো হৈ গল এই যিখন মেটেল সি হৈ গল মেগনেছিয়াম বায়ুৰ যেহেতু উপস্থিতিত আমি পৰিৱৰ্তনটো হৈছে গতিকে অক্সিজেন আমাৰ আছে অক্সিজেনেই হৈ গল বায়ু গতিকে অক্সিজেন আৰু মেগনেছিয়াম যেতিয়া লগ লাগিব সি প্ৰডাক্ট ফৰ্ম হ'বগৈ মেগনেছিয়াম অক্সাইড অৰ্থাৎ এই প্লেটখনত বা এই পাত্ৰটোত যিখিনি বস্তু পৰিবহি বা যিখিনি কেমিক্যাল পৰিব সেইখিনি হৈ গল মেগনেছিয়াম অক্সাইড গতিকে এই ধৰণৰ বিক্ৰিয়াখিনি যত আমি ষ্টাডি কৰা গৈছে ইয়াত তোমালোকক সেই ধৰণৰ বিক্ৰিয়াখিনিৰ ওপৰত এটা সাম্যক আভাস দিয়া গৈছে গতিকে সেইখিনি তোমালোকে নিজে কৰিব পাৰা ঠিক একেদৰে ইয়াত কিছু সংখ্যক জিংকৰ টুকুৰা আমি ললো লৈ তাত H2SO4 দি এই ধৰণে ঠিলা মাৰি থৈ দিলো আৰু ঠিলা মাৰি থোৱাৰ কাৰণে ইয়াত যেটো গ্যাস ওলাব গ্যাস ওলাই যোৱাৰ মাত্ৰ অপচন এই পাইপডালে দি যোৱা গতিকে জিংক যেতিয়া সালফিউৰিক এসিড ইয়াত যেহেতু সালফিউৰিক এসিড যাৰ সংকেত হৈ গল H2SO4 গতিকে জিংক H2SO4 ৰ লগত বিক্ৰিয়া কৰিলে কৰাৰ লগে লগে ইয়াত থকা ৰিঅ্যাকশনছ হল ইয়াত হাইড্ৰোজেন যি দুটা আছিল সেই দুটা ইয়াৰ পৰা আঁতৰি গল আৰু কি হৈ গল গ্যাস যেহেতু কি ওপৰলৈ ওলাই গুচি যাব এইখিনতে যদি তুমি জুই অকমান লগাই দিয়া কি খুব সহজতে কি জুই কিন্তু লাগি যাব গতিকে এইটো হৈ গল কিছু সংখ্যক এনেকুৱা ধৰণৰ বিক্ৰিয়া আৰু এই বিক্ৰিয়া বিলাককে আজি আমি চাম কেনেকে আমি লিখিব লাগিব এটা ৰাসায়নিক সংকেতিক ভাষাত সেইটোৱে আজি আমাৰ ডিসকাশনৰ টপিক আহাচোন চাও যিবিলাক বিক্ৰিয়া আমি পাম সেই বিক্ৰিয়াবিলাক কিছু সংখ্যক ভাগ কৰি লব পৰা যায় সহজ হ'বৰ কাৰণে গতিকে তাত কি আছে তোমালোকৰ সেইখিনি চোৱা প্ৰথম আছে কম্বিনেশন ৰিঅ্যাকশনস তাৰ মানেই হৈ গল সংযোজন বিক্ৰিয়া যদি তোমাক কয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন তাৰ মানেই হৈ গল অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া যদি তোমাক কয় ডিকম্পোজিশন ৰিঅ্যাকশনস তাৰ মানে হৈ গল তোমাৰ বিয়োজন বিক্ৰিয়া ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন তাৰ মানে কি হৈ গল তোমাৰ ডি অপসাৰণ বিক্ৰিয়া আৰু ৰেডক্স ৰিঅ্যাকশনৰ নাম জাৰণ আৰু বিজাৰণ যিটোকে একেলগতে কয় ৰেডক্স গতিকে এই গিটাতে আমি তোমালোকৰ চেপ্টাৰটিত ভাগ কৰি থোৱা হৈছিল এই পাঁচটাত গতিকে আজি আমি সেই পাঁচটাৰ ওপৰতে আভাস এটা লম যদি কম্বিনেশন ৰিঅ্যাকশন বা যদি তোমাক কোৱা যায় যে সংযোজন বিক্ৰিয়া বুলি যদি কয় তাৰ অৰ্থটো এটাই যে A আৰু B দুটা যোগ কৰি এটা নতুন কম্পাউন্ড বা নতুন এটা মৌল বা যৌগ যেতিয়া এটা যৌগৰ যেতিয়া উৎপন্ন হ'ব বা এটা কম্পাউন্ড যেতিয়া উৎপন্ন হ'ব সেইটোকে আমি কম সংযোজন বিক্ৰিয়া বা কম্বিনেশন ৰিঅ্যাকশনস A মৌলও হ'ব পাৰে যৌগও হ'ব পাৰে
একেদৰে বি মৌলও হ'ব পাৰে যৌগও এটা হ'ব পাৰে দুইটা যদি লগ লাগে এটা যৌগ পালো সেইটো কিন্তু ডেফিনেটলি এটা যৌগই হ'ব প্ৰডাক্টটো গতিকে সেইটোৱে হৈ গ'ল এ বি গতিকে ইয়াত যদি তোমালোকৰ যেটো আমি অলৰেডি উদাহৰণ লৈছিলো ম্যাগনেসিয়ামক বায়ুৰ উপস্থিতিত পুৰিবলৈ যোৱাটো হৈছে এটা সংযোজন বিক্ৰিয়া বা কম্বিনেশন ৰিঅ্যাকশন কিয় কাৰণ ম্যাগনেসিয়াম অক্সিজেন মই এতিয়া যদি এইটুক A বুলি লও আৰু এইটুক যদি B বুলি লও A আৰু B যোগ কৰিলো যোগ কৰি প্লাই একেলগে লিখি দিলো AB ৰাইট কিন্তু ইয়াত যোজ্যতাৰ কথা লৈ এইবিলাক আমি আহিব গতিকে খুব সোনকালেই মই এই লিখা বিলাকৰ ওপৰত তা আমি কোনো ধৰণৰ কথা নজনাকি আমি কেনেকৈ এটা বিক্ৰিয়া লিখিব পৰা যাব তাৰ ওপৰত এটা মই লৈ আহিম ইউ এটা গতিকে হেতুৰ ওপৰত আমি এটা ডিসকাশন ৰাখিম যত নেকি ৰিঅ্যাকশনস বিলাক আমি সহজেই লিখিব পৰা যায় ম্যাগনেসিয়ামৰ যোজ্যতা 2 অক্সিজেনৰো যোজ্যতা 2 হেতু কাৰণে দুইটা লগ লাগিব আৰু কম্পাউণ্ডটো হ'বগৈ ম্যাগনেসিয়াম অক্সাইড এতিয়া আকৌ এটা ৰিঅ্যাকশন সোৱা ইয়াত সোডিয়ামৰ এটা ধাতু আছিল সেই ধাতুৱে ক্লোৰিনৰ লগত এটো এটা ক্লোৰিন গ্যাস এহেত দুটাৰ লগত যদি বিক্ৰিয়া হয় কি হ'ব এতিয়া খুদিছে গতিকে তোমালোকে জানাই যে সোডিয়াম আৰু ক্লোৰিন যদি যোগ কৰো তেতিয়ালে কি হৈ গল এটা সংযোজন বিক্ৰিয়া বা কম্বিনেশন ৰিঅ্যাকশনস লগ লাগিব গতিকে সোডিয়াম আৰু ক্লোৰিন লগ লাগিলে কি পাম NaCl যেহেতু সোডিয়াম এটা মৌল আৰু ক্লোৰিন এটা অণু তেহেতি দুইটা লগ লাগিলে গতিকে আমি কি পাম NaCl যেহেতু ক্লোৰিন দুটা গতিকে ইয়াত 2 দিছো ইয়াত 2 দিয়াৰ বাবে সোডিয়ামৰ আগতো 2 হ'ব ইয়াত দিয়াটো নহল ভুল হৈছে গতিকে এতিয়া প্ৰডাক্টটো আমি দেখিবলৈ এই ধৰণৰ চেঞ্জ হৈ যাব এই যিবিলাক পৰিৱৰ্তন ৰাসায়নিক আৰু ভৌতিক সেই পৰিৱৰ্তন বিলাকক তুমি দেখি পোৱাটো আমি কি হ'ব তাৰ ভিতৰত হোৱা পৰিঘটনা বিলাকক এই ধৰণে আমি লিখিম যদি আমি সাক্ষক দৃষ্টিৰে চাও সোডিয়ামক দেখিবলৈ এই ধৰণৰ টুকুৰা হিচাপত তোমাৰ ওচৰত পাবা ক্লোৰিন তুমি গ্যাস হিচাপে তোমাৰ ওচৰত থাকিব দুইটাকে মিহলি কৰি দিয়া দেখিবা নিমখৰ নিচিনা এবিধ পদাৰ্থৰ উৎপন্ন হৈছে এবিধ মেটাৰৰ ফৰ্ম হৈছে গতিকে এই যেটো চেঞ্জ হেতুকে আমি কম সোডিয়াম ক্লোৰাইড এই ধৰণে ৰিঅ্যাকশনস বিলাক সংঘটিত হ'ব বা বিক্ৰিয়া বিলাক সংঘটিত হ'ব আৰু সংঘটিত হোৱা বিক্ৰিয়া বিলাকক আমি ৰাসায়নিকভাৱে লিখিবলৈ যোৱা প্ৰসিডিউৰে আমি এই চেপ্টাৰটোৰ মূল লক্ষ্য একেদৰে এটা কথা চোৱা যে সালফাৰ দেখিবলৈ উজ্জ্বল হৈ থাকে এনেকে হালধিয়াকে ইন্দোনেছিয়াত কিছুমান পাহাৰ আছে যিবিলাকে ৰাতিও বা দিনতো এই ধৰণে অনবৰতে ৰেইনবো টাইপত উজ্জ্বল হৈ থাকে আকাশখন আৰু যেতিয়া চৰ্চা কৰি দেখা গৈছিল বা ৰিসাৰ্চ কৰি দেখা গৈছিল যে তাত প্ৰায় পাহাৰতে কি আছে সালফাৰ আছে আৰু সালফাৰখিনি দেখিবলৈ যেহেতু হালধীয়া গতিকে তেওঁলোক বহুতেই ভাবিছিল যে সেইবিলাক সোণৰ পাহাৰ আজিও সেইখিনি আছে এতিয়াও মানুহে সেইখিনিৰ পৰা সালফাৰ কালেক্ট কৰে কিন্তু অতীজতে সেইখিনি সোণ বুলিয়ে তেওঁলোকে ভাবিছিল আৰু তাক লৈ বহুত খিনি মাৰপিট কাজিয়াও হৈছিল কিন্তু বৰ্তমান তাৰ যে সালফাৰ সেইখিনি আমি ৰাসায়নিকভাৱে আমি গম পালো বহুত বিলাক কথাৰ দ্বাৰা সেইখিনি এতিয়া ডিসকাস কৰিবলৈ অসুবিধা এতিয়া এইখিনি হৈছে গজাল মানে হৈছে আইৰন এই আইৰন Fe যেতিয়া ৰিঅ্যাক্ট কৰিব সালফাৰ তাৰ মানে Fe+S অন হিটিং আৰু যদি মই হিট কৰি দিও তেতিয়া চোৱা আইৰনৰ এই পাউডাৰ বা এইখিনি সালফাৰৰ পাউডাৰৰ লগত যেতিয়া যোগ কৰা যাব তেতিয়া আইৰন সালফাইড পাউডাৰ পাম গতিকে এই আইৰন সালফাইড পাউডাৰটো দেখিবলৈ এইবিলাক ষ্টিক কিছুমান ফৰ্মত আমি ল্যাবৰেটৰী কেমিক্যালছ হিচাপে আমি এইবিলাক ৰাখো এইবিলাক আমি পাম এতিয়া নেক্সট আহিছো আৰু এটা কম্বিনেশন ৰিঅ্যাকশনৰ উদাহৰণত আহিছো বা সংযোজন বিক্ৰিয়াৰ উদাহৰণত আহিছো এটো হৈছে নাইট্ৰোজেনে হাইড্ৰোজেনৰ লগত যদি কম্বাইন হয় তেতিয়া কি হ'ব নাইট্ৰোজেন এটা সিলিন্ডাৰত এই ধৰণে ভৰোৱা থাকে একেদৰে হাইড্ৰোজেনো ভৰোৱা থাকে
সেই দুটাক যদি মই মিক্স কৰি দিও এটা বিকাৰত আৰু তাৰ ঠিলা যদি মাৰি থও এই দুটাক যদি মই নাইট্ৰোজেন বুলি ভাবো এই দুটাক যদি বাই বগাখিনিক যদি মই হাইড্ৰোজেন বুলি যদি ভাবো তেতিয়া এহেতৰ মাজত খুন্দা খুন্দিৰ ফলত বিক্ৰিয়া হ'ব যেতিয়া মই তাত গৰম কৰিম আৰু সেই গৰম কৰাৰ কাৰণে ইয়াৰ এটা পৰমাণু এই বগাখিনিৰ তিনিটাৰ লগত লগ লাগি এই ধৰণে NH3 মলিকুলৰ মলিকুল ফৰ্ম হ'ব গতিকে এটা বিক্ৰিয়া ফৰ্মত যদি মই লিখিবলৈ যাও নাইট্ৰোজেন লিখিলো N2 হাইড্ৰোজেনক ৰিপ্ৰেজেন্ট কৰিম H2 দ্বাৰা প্ৰডাক্ট কি পাম NH3 এতিয়া তুমি এই ফৰ্মুলাটো কেনেকৈ লিখিবা পৰীক্ষাৰ কাৰণ এইবিলাক তোমাক দিয়া নাথাকে হয়তো এই বিক্ৰিয়াবিলাক লিখিবলৈ আহিব যদি লিখিবলৈ আহে তুমি কেনেকৈ মনত ৰাখিবা তুমি অকল যোগ কৰা নাইট্ৰোজেন আৰু হাইড্ৰোজেনক নাইট্ৰোজেনৰ যোজ্যতা কিমান 3 হাইড্ৰোজেনৰ যোজ্যতা 1 গতিকে হাইড্ৰোজেনৰ কাষত মই 3 লিখিম নাইট্ৰোজেনৰ যোজ্যতাটো তাৰ ঠিক কাষৰটো লিখা যাব হাইড্ৰোজেনৰ 1 গতিকে নাইট্ৰোজেনৰ তলত 1 লিখিম গতিকে এইখিনিয়ে কথা গতিকে আমি দুইটাকে লগ লগাইছো এটা হালধীয়াখিনিৰে ধৰা মই যদি নাইট্ৰোজেনক বুজাও নীলাখিনিয়ে মই বুজাব গৈছো হাইড্ৰোজেনক দুইটা লগ লাগিল এই ধৰণেৰে আমি এটুক আৰু ডিসপ্লে কৰিবলৈ গৈছো অকমান ডাঙৰকে সেই নীলাখিনিক যদি নাইট্ৰোজেন বগাখিনিয়ে মই হাইড্ৰোজেনক বুজালো কিছু সংখ্যক যোগ হৈ পেলাই NH3 উৎপন্ন হল আৰু কিছু এতিয়াও থাকি যাব লাহে লাহে সম্পূৰ্ণৰূপে গোটেইখিনি ফৰ্ম হ'বগে গতিকে এই ধৰণে বিক্ৰিয়াটো সংঘটিত হয় আৰু বিক্ৰিয়াটো এটা বিকাৰ বা কণিকেলৰ ভিতৰত এই ধৰণেৰে বিক্ৰিয়া এটা সংঘটিত হ'ব পাৰে আৰু সেইটোকে আমি ৰাসায়নিকভাৱে লিখিবলৈ গলে N2 + 3H2 = twice NH3 অৱশ্যে সমীকৰণবিলাক সমতুল কৰা আৰু কেনেকৈ লিখিব লাগে বাই ডিফল্ট যাতে এটা ৰিএকচন কাৰেক্ট হয় হেতুৰ ওপৰত আমি নেক্সট কোনবা এদিনাখন আকৌ মই এটা ভিডিও লৈ আহিম আকৌ এটা চোৱা ইয়াত দেখুৱা গৈছে এটা সালফাৰ হাইড্ৰোজেন যেহেতু দুটা পৰমাণু একলগ হৈ থাকে গতিকে ইয়াত দুটা একেলগে দেখুৱা গৈছে আৰু এই যেহেতু ই অকলে থাকে গতিকে ইয়াক অকলশৰীয়াকে দেখুৱা গৈছে লগ লাগিল এটাই দুটাকে লব পাৰে কাৰণ সালফাৰ যোজ্যতা 2 হাইড্ৰোজেনৰ যোজ্যতা 1 গতিকে হি থাকুতে পৃথিৱীত বায়ুমণ্ডলত দুটা হাইড্ৰোজেন সদায় লগ লাগি থাকে লগে ভাগে থাকে যেতিয়া কি সালফাৰক পাই গল সেই সালফাৰে দুটা হাইড্ৰোজেন একেলগে লৈ লয় গতিকে এই যে পৰ্বটো যে সালফাৰে হাইড্ৰোজেনৰ লগত ৰিএক্ট কৰিলে অক্সিজেনৰ লগত ৰিএক্ট কৰিলে আৰু ৰিএক্ট কৰি কি ফৰ্ম কৰিলে সালফাৰ ডাই অক্সাইড সো এই হালধীয়াখিনি হৈ গল সালফাৰ অক্সিজেনক দেখুৱালো এই ৰঙাটো তি গ্যাস যেহেতু গতিকে এহেতি লগ লাগিব লগ লাগি কি উৎপন্ন কৰিছে সালফাৰ ডাই অক্সাইড এটা সালফাৰ দুটা অক্সিজেন যদি বিক্ৰিয়াটো ভাবে চাও তেতিয়া এখন এই ধৰণেৰে এটা পাত্ৰত মই গ্লাছৰ এটা পাত্ৰত এই ধৰণে স্পেচুলা এখন লৈ চামুচ এখন লৈ তাৰ ওপৰতে সালফাৰ দিলো সালফাৰ খিনি তেতিয়া জুই লগাই দিলো দিয়াৰ লগে লগে কি হল যে ইয়াত সালফাৰ ডাই অক্সাইড উৎপন্ন হল এই যিখিনি পাৰ্পল কালাৰ বা নীলাকে দেখুৱা গৈছে সেইখিনি হৈ গল আমাৰ সালফাৰ ডাই অক্সাইড সো এই ধৰণেৰে আমি বিক্ৰিয়াবিলাকক ৰাসায়নিক সংকেতিক ভাষালৈ আমি নিয়া পৰ্বটোই হৈছে ৰাসায়নিক বিক্ৰিয়া গতিকে ইয়াত সালফাৰ যেহেতু এটাই আছে অক্সিজেন দুটাই আছে গতিকে ৰাসায়নিক বিক্ৰিয়াটো বেলেন্স কৰিবলগীয়া কোনো কথা নাই একেদৰে আৰু এটা এতিয়া তোমাক কোৱেশ্চনছ দিছো যে হাইড্ৰোজেনে ক্লোৰিনৰ লগত ৰিএক্ট কৰিলে কি ফৰ্ম হ'ব গতিকে হাইড্ৰোজেন আৰু ক্লোৰিন লগ লগোৱা সো কি পাম H আৰু Cl হাইড্ৰোজেনৰ যোজ্যতা 1 ক্লোৰিনৰ 1 গতিকে উত্তৰ কি হ'ব HCl যেহেতু ইয়াত হাইড্ৰোজেন দুটা গতিকে কি হ'ব ইয়াত টুৱাইস HCl কথাটো এনেকুৱা যে হাইড্ৰোজেন দুটা এই দুটা ক্লোৰিন দুটা গতিকে এই দুটা কেনেকৈ চাবলৈ যদি দিগদাৰ পাইছা তেতিয়া এনেকৈ হ'ব এডাল ডাম্বেল টাইপ ক্লোৰিনৰ আকৌ কি হৈছে এই ধৰণেৰে আছে এইটো ধৰা ধৰি কৰি আছে ইয়াত যদিও মই এইটো দেখুৱাইছো কিন্তু ইয়াত এডালেই বন্ধ আছে তেতিয়া এহেতি লগ লাগিলে এই ৰঙা এটা ইয়াৰ লগত এই নীলা এটা ইয়াৰ লগত লগ লাগিলে আৰু সেই অনুযায়ী তোমাক এই ধৰণে ফৰ্ম কৰিলে যেটো HCl হ'ব গতিকে এতিয়া যদি বিক্ৰিয়া বা ৰাসায়নিক আমি লিখিবলগীয়া হয় ৰাসায়নিক সাংকেতিক ভাষাত তেতিয়া এইটো হৈ গল হাইড্ৰোজেন ক্লোৰিন প্ৰডাক্ট আহিব
হাইড্ৰোজেন ক্লোৰাইড দ্বিতীয়তে তোমালোকক ডিসকাস কৰিবলৈ গৈছো মই এটা ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ধৰি লোৱা এই সেউজীয়া মানুহ এটা আছে তাৰ কোনো ফ্ৰেন্ড নাই আৰু এই নীলাটোৱে এই কলাটোৰ লগত খুব ফ্ৰেন্ড সাডেনলি কিবা কথা তেহেন দুটাৰ মাজত মনোমালিন্য ঘটিল ঘটাৰ বাবে কি হ'ব নীলাটোৱে অকলশৰীয়া হৈ গুচি গ'ল আৰু কলাটোৱে সেউজীয়াটোৰ লগত নতুন ফ্ৰেন্ডশিপ কৰিল গতিকে এই ধৰণৰ যেটো পৰিৱৰ্তন হেতুৱে হৈ গ'ল ডিসপ্লেসমেন্ট বা প্ৰতিস্থাপন ই প্ৰথমতে কাৰ লগত আছিল নীলাটোৰ লগত এতিয়া কি ডিসপ্লেস হৈ কাৰ লগলৈ গ'লগে সেউজীয়াটোৰ লগত গতিকে এটো জাস্ট ডিসপ্লেসড ইটো প্লেসৰ পৰা কিটো প্লেসলৈ যোৱা গতিকে সেই ধৰণৰ যিবোৰ বিক্ৰিয়া আমি পাম সেইখিনি কম ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ইয়াত A আছে এটো B আৰু C এই B টো যদি B এটো হ'ব C A B ৰ জায়গাত আহিল B A ৰ জায়গাত আহিল গতিকে হেতুৱে হৈ গ'ল এই দুটা কথা ধৰিব পাৰিলা গতিকে সেই ধৰণে আমি বিক্ৰিয়া বিলাক হ'ব এটা বিক্ৰিয়াখিনি লা ধৰি লোৱা মেটাল মেটাল ডিসপ্লেসমেন্ট অৰ্থাৎ এটা ধাতুৱে অন্য এটা ধাতু সলনি কৰিব কপাৰ তেতিয়ালে কাৰ ওচৰলৈ যাব নাইট্ৰেটৰ ওচৰলৈ সিলভাৰ কি হ'ব অকলশৰীয়া হ'ব কপাৰ নাইট্ৰেট হ'ব সিলভাৰ অকলশৰীয়া হ'ব আৰু হেতু আমি লিখিবলৈ গলে তেতিয়ালে এটো ইয়াত ধাতু হৈ গল কপাৰ আৰু সিলভাৰ NO3 হৈ গল গৈ নন মেটাল নাইট্ৰোজেন আৰু অক্সিজেন গতিকে যেতিয়া এটো ৰিঅ্যাকশন বিক্ৰিয়া হল কপাৰ ইজ নাইট্ৰেট ললে সিলভাৰ অকলশৰীয়া আৰু মনত ৰাখিবা কপাৰ বহুত ষ্ট্ৰং আকৌ ঠিক একেদৰে এলুমিনিয়াম আছে ম্যাগনেসিয়াম আছে গতিকে ম্যাগনেসিয়াম ইয়াত যাব এলুমিনিয়াম অকলশৰীয়া হ'ব দেখিছান ম্যাগনেসিয়ামৰ যেহেতু এতিয়া যোজ্যতা 2 গতিকে ই অক্সিজেনৰো 2 গতিকে ম্যাগনেসিয়াম অক্সাইড হয় কিন্তু আগতে কি আছিল Al2O3 এলুমিনিয়ামৰ 3 অক্সিজেনৰ 2 গতিকে ইয়াত Al2O3 টো এজ ইট ইজ আছে সো এল দুটা অক্সিজেন তো মই ব্যালেন্স কৰা নাই তোমালোকে ব্যালেন্স কৰিবলৈ মই পিছত শিকাম আৰু এই ধৰণে ব্যালেন্স কৰিব পাৰিলে কৰিবা সো ঠিক একেদৰে ক্ৰোমিয়াম অক্সাইডক এলুমিনিয়ামৰ লগত ৰিএক্ট কৰিছে Al2O3 পেলা আৰু এপিনে টুৱাইস Cr পাই গুছি পেলা কথাটো ধৰিব পাৰিছা হয়তো এতিয়া অন্য এটা বিক্ৰিয়া আহিছে ইয়াত আইৰন আছে আৰু সেই আইৰনক তুমি কপাৰ সালফেটৰ এটা টেষ্ট টিউবত ৰাখি দিলা এই আইৰনটো হৈ গল এডাল এটা গজাল কপাৰ সালফেট দেখিবলৈ নীলা টুটিয়া বুলি কয় গতিকে ইয়াত আমি ৰাখি দিম গতিকে ইয়াত টেষ্ট টিউবটোত এই দুটা যেতিয়া আমি ৰাখি দিম ৰাখি দিয়াৰ লগে লগে কিছু সময়ৰ পিছত এই যিডাল নীলা এই যিডাল গজাল সেই গজালডাল কিন্তু red brown layer এটা আহি যাব যেটো হৈ গল কপাৰ মেটেল আৰু যিখিনি অলপ দেৰিৰ আগতে নীলা হৈ আছিল সেই নীলাখিনি বৰ্তমান পৰিৱৰ্তন হৈ বগা এটা সলিউশন বা কালাৰলেস এটা সলিউশনলৈ পৰিৱৰ্তন হ'ব গতিকে ৰিঅ্যাকশনটো বা বিক্ৰিয়াটো চাবলৈ গলে এটো হৈ গল কপাৰ সালফেট গতিকে এটো আইৰনৰ আৰু কপাৰ সালফেট দুইটা এক্সচেঞ্জ হৈ ফেৰাছ সালফেট আৰু কপাৰ লৈছে একেদৰে আৰু এটা বিক্ৰিয়ালৈ আনিছো ইয়াত চোৱা এই পাত্ৰটোত নীলা ইয়াত এটা স্ট্ৰিপ দিছো এটুকুৰা মেটেলৰ সূক্ষ্ম এটা মেটেলৰ স্ট্ৰিপ বুলি কয় বা পাতল ধাতুৰ পাত কিহৰ ধাতু জিংকৰ ধাতু কি কৰিলা তুমি কপাৰ সালফেটত ভৰাই দিলা ভৰাই দিয়াৰ লগে লগে সেই সোৱা নীলা সলিউশনটো লাহে লাহে কি হৈ গল নাইকিয়া হৈ গৈছিল আছে না সলিউশনটো নীলা ৰংটো খুব কম হয় নে কিন্তু আৰু স্ট্ৰিপডাল সোৱা যিখিনি ডুব খাই আছিল সেইখিনি অলৰেডি এটা কলা ৰঙৰ দ্ৰব্যলৈ পৰিৱৰ্তিত হৈছে এই যে কলা পৰিৱৰ্তনটো সেইটো হৈছে জিংক সালফেট এই কম্পাউন্ডখিনি কিহৰ এইখিনি হৈ গল জিংক সালফেট আৰু ইয়াত সৰি এই সলিউশনখিনি যেটো আগতে কপাৰ সালফেট আছিল নীলা সেইখিনি এতিয়া অলমোস্ট হোৱাইটলৈ গুছি আহিছিল সেইখিনি হৈছে জিংক আৰু আগতে যিডাল মেটেল স্ট্ৰিপ আছিল জিংকৰ সেইডাল এতিয়া কি হৈ গল কপাৰ বুজি পালা
গতিকে এই ধৰণেৰে আমি পৰিৱৰ্তন বিলাকক আমি দেখুৱাব পৰা যায় সেই অনুযায়ী আমি বিক্ৰিয়া বিলাকক ৰাখ আমি লিখিব পৰা হলো কিন্তু নহলে এইবিলাক কি হৈ গল 3D এটা বা সাক্ষুক যিবিলাক আমাৰ পৰিৱৰ্তন সেইবিলাক আমি ৰাসায়নিকভাৱে বা সাংকেতিক ভাষাত আমি লিখিবলৈ আজি শিকিলো একেদৰে লেড তোমালোকে জানাই যে HB পেন্সিল তাত কি থাকে লেড থাকে লেড থকা লেডটোৱে যদি কপাৰ ক্লোৰাইড এটা গ্ৰীণ সলিউশনস আছে কপাৰ ক্লোৰাইড এহেন দুটাই ইটোৱে সিটোৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব সুধিছে গতিকে এহেন দুটাই বিক্ৰিয়া কৰিলে কি হ'ব লেড যাব ক্লোৰিনৰ লগত কপাৰ ফ্ৰী হৈ গুচি যাব এটো পজিটিভ ইয়াত এটো প্লাস এটো মাইনাস তেনেকৈ আমি ৰাখিব পাৰো বা AB ৰাখিব পাৰো গতিকে ই কি হ'ব প্ৰতিস্থাপিত হ'ব বা এটো হ'ব গতিকে কপাৰৰ পৰা এটো হ'ব একেদৰে ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশনত চোৱা নীলাই পাৰ্পল কালাৰৰ লগত ৰেড গ্ৰীনৰ লগত সংযোজিত হৈ আছে অলপ সময়ৰ পিছত ৰঙা আৰু পাৰ্পলৰ লগত সংযোজিত হ'ল আৰু সেউজীয়াটো নীলাটোৰ লগত চেঞ্জ হৈ গল বা ডিসপ্লেসড হৈ গল গতিকে যদি মই নীলাটোক সোডিয়াম বুলি ভাবো পাৰ্পলটোক যদি SO4 বুলি ভাবো ঠিক একেদৰে ৰঙাটোক ভাবিলো বেৰিয়াম BA আৰু সেউজীয়াটোক ভাবিলো Cl তেতিয়া এহেটি কি হৈ গল চেঞ্জ হ'ল ৰঙা বেৰিয়ামটোৱে পাৰ্পল কালাৰৰ SO4 ৰ লগত এটাচ হ'ল একেদৰে নীলা সোডিয়ামটোৱে সেউজীয়া ক্লোৰি Cl2 ৰ লগত এটাচ হ'ল গতিকে আমি এই ধৰণৰ এটা পৰিৱৰ্তন আমি পালো আৰু সেই পৰিৱৰ্তনটোক আমি বুজাবৰ কাৰণে এই ধৰণে আমি দেখুৱাব পাৰিলো বুজি হয়তো পাইছাই গতিকে এই ধৰণৰ পৰিৱৰ্তন আৰু ইয়াত সোডিয়াম ক্লোৰা বেৰিয়াম সালফাইডৰ এই ধৰণে প্ৰিসিপিটেট আহিব বগা অধক্ষেপ বুলি কব এটো অধক্ষেপ কৰিব বা প্ৰিসিপিটেট কৰিব গতিকে এইখিনি সৰু সৰু কথা এই ধৰণৰ ৰিঅ্যাকশনস আমি প্ৰত্যেক দিনাখনে আমি দেখি থাকো আৰু এটা মেটেল ডিসপ্লেসমেন্ট ৰিঅ্যাকশনস আছিল মেটেল আৰু নন মেটেলৰ মাজত ধৰি লোৱা সোডিয়ামৰ লগত ৰিঅ্যাক্ট হল এই ওয়াটাৰ মলিকুল গতিকে কি পালো সোডিয়াম হাইড্ৰক্সাইড দিলে লগত দিলে হাইড্ৰোজেন জেনাৰেলি এটো ম্যাগনেসিয়াম টাইপৰে হ'ব লাগিছিল কিন্তু ইমানেই খৰটকিয়াকে বিক্ৰিয়াটো হয় যে হাইড্ৰোজেন খুব সহজতে পুৰি নাইকিয়া হৈ গুচি যায় আৰু হি এটা বেছলৈ ৰূপান্তৰিত হয় সোডিয়াম হাইড্ৰক্সাইড এটা বেছ এইবিলাকৰ ওপৰত মই বেলেগকে আমি লম ইয়াত এতিয়া আকৌ ঠিক একেই ম্যাগনেসিয়াম ওয়াটাৰৰ লগত আহিল গতিকে ই কাক ডিসপ্লেস কৰিব হাইড্ৰোজেনক হি অটৰাই পঠিয়ালে অক্সিজেনক ৰাখি থৈ দিলে গতিকে এটো জাস্ট ডিসপ্লেসমেন্ট ৰিঅ্যাকশনস আৰু এইবিলাকত অৰ্ডাৰ অফ ৰিঅ্যাক্টিভিটি সোডিয়ামৰ যিমান তাতকে ম্যাগনেসিয়ামৰ বেছি তাতকে আইৰণৰ আৰু আইৰণৰকো কপাৰৰ একেবাৰে কম গতিকে ইয়াত যদি মই সোডিয়াম দিও হিট দিয়াৰ কোনো প্ৰয়োজন নাই কি বিক্ৰিয়াটো এজ ইউজুৱেল হ'ব ঠিক আছে এই বিক্ৰিয়াটো এজ ইউজুৱেল কিন্তু যদি মই আইৰন দিও তেতিয়ালে কি হ'ব লাগিব খুব অতিকে হিট কৰিব লাগিব ইভেন যদি ম্যাগনেসিয়ামও থাকে তেতিয়া হিট কৰিব লাগিব কিন্তু যদি আইৰন থাকে তেতিয়া এই হিটৰ পৰিমাণ আৰু বাঢ়ি যাব ইয়াত আইৰনৰ এটা আছে আইৰন আছে ওয়াটাৰ মলিকুল দিলো গতিকে আমি কি পালো আইৰন Fe3O4 Fe3O4 মানে FeO আছে আৰু Fe2O3 আছে গতিকে ইয়াৰ কথাটো অলপ হুকিয়া হেতুক আমি FeO আৰু Fe2O3 দুইটা যোগ কৰিলে Fe3O4 পাম গতিকে হেতু কাৰণে Fe3O4 লিখিছে কিন্তু একচুয়ালি হেতু কথা গতিকে এই ধৰণে আমি হাইড্ৰোজেনক ৰিপ্লেস কৰিলো আইৰনে হাইড্ৰোজেনক অটৰালে অক্সিজেনক দি পেলাই গতিকে এইবিলাক জাস্ট প্ৰতিস্থাপন বা বিক্ৰিয়া এতিয়া আহো ডিকম্পোজিশন ৰিঅ্যাকশনস ডিকম্পোজিশনৰ অৰ্থ হল গৈ বিয়োজন বিক্ৰিয়া অৰ্থাৎ আৰম্ভণিতে তুমি যিটো ফৰ্মত এটা কম্পাউন্ড থাকিব বা উৎপাদক বিক্ৰিয়ক থাকিব সেইটোক হিট কৰিলে 2-3টা লৈকে আমাৰ গুছি যাব পাৰে গতিকে এইখিনিত এটা ফেৰাছ সালফেটক লৈ অকমান গৰম কৰি দিয়াৰ লগে লগে এইফালে খুব ওয়াফটিং গ্যাস এটা ওলাই এই গ্যাসটো কি হয় ফেৰিক অক্সাইড গতিকে এই ধৰণৰ পৰিৱৰ্তন বিলাকক ক'ব ডিকম্পোজিশনস বা বিয়োজন বিক্ৰিয়া
ইয়াত ঠিক একে ধৰণেৰে lead nitrate আছে সো lead আছে NO3 তিনটা অক্সিজেন দুটা গতিকে NO3 আছে nitrate আছে দুটা এই লগ লাগি আছিল ন তাৰমানে A আৰু B একেলগে হৈ আছে অকমান হিট দি দিলো সো তাৰ পৰা কেটা হৈ গল তিনিটা প্ৰডাক্টলে শিফট হৈ গৈছিল lead oxide nitrate আৰু oxygen আৰু এই যেটো NO2 খেটোৱে কিন্তু ইয়াত কালাৰ শো কৰে ইয়াত এটা ব্ৰাউন ফিউমছ ওলাই গতিকে যদি ব্ৰাউন ফিউমছ এটা ওলাই তাৰ মিনিংটো কি যে নাইট্ৰজেনৰ অক্সাইড ডাইঅক্সাইডটো আছে বা নাইট্ৰজেনৰ অক্সাইডটো আছে N2O2 আছে NO2 আছে তে হেতু আমি গম পাম যে ইয়াত NO2 আছে গতিকে এই ধৰণৰ বিক্ৰিয়া তোমালকে বিজ্ঞানাগাৰতে খুব অতি সহজতে কৰিব পাৰা কৰি চাব পাৰা খালি শিক্ষকৰ উপস্থিতিত কৰিবা কিছু সংখ্যক কথাৰ কাৰণে এইখিনি অকমান বিপদজনক একেদৰে ইয়াত ধৰা এতিয়া হাইড্ৰজেন ওৱাটাৰ আছে ওৱাটাৰক মই কি কৰিলো গৰম কৰিলো গৰম কৰা কাৰবাৰ গৰম কৰা কথাখিনি এবাৰ কোৱা যাব ইলেক্ট্ৰোলাইসিস বৰ্তমান পৃথিৱীত মানুহে বিজ্ঞানীসকলে পানীৰ দ্বাৰা গাড়ী চলোৱাৰ প্ল্যান কৰিছে আৰু আৱশ্যকীয় যেটো ৰিঅ্যাকশনস কেটো হৈছে যত নেকি হাইড্ৰোজেনক ইউজ কৰা হ'ব এজ এ ফুয়েল গতিকে তোমালোকৰ ওচৰত যদি পানীৰ কিবা আছে তেতিয়ালে ই সম্পদ বুলি গণ্য কৰিবা বা অনাগত দিনত পানী তোমালোকৰ কাৰণে এক অতি মূল্যৱান সম্পদ হৈ পৰিব যদি গাড়ী পানীত চলাব পাৰা তেতিয়াটো আৰু কি আৰু এনি কৈহে থকা শুনা যায় যে গাড়ীটো পানীত নচলে কিন্তু পানীত চলিবই গাড়ী দিয়া আৰু গতিকে এটো অলৰেডি এক্সপেৰিমেন্টাল ফৰ্মত অলৰেডি আছে কিছু পৰিৱৰ্তন কৰিলে এটো আমাৰ মাৰ্কেটত আমাৰ ঘৰে ঘৰে থাকিব হয়তো গাড়ী তেনেকুৱা গতিকে হাইড্ৰোজেন এই দুটা দেখুৱা গৈছে অক্সিজেনৰ লগত বিক্ৰিয়াটো সংঘটিত কৰিলে এই দুটা ৰঙা দুটা লগ লাগি গল আৰু নীলা দুটা লগ লাগি গল যেতিয়া লগ লাগিল এইখিনিত চোৱা ব্যালেন্স কৰোতে আমি ইয়াৰ দুটা হাইড্ৰোজেন পাম গতিকে ইয়াৰ আগত কিমান আহিব 2 ইয়াৰ আগত কিমান আহিব 2 2 দুগুণ 4 গতিকে ইয়াত 4টা এটা দুটা তিনটা আছে অক্সিজেন দুটা আছে গতিকে এই ধৰণৰ বিক্ৰিয়া কিছু মানুহ সংঘটিত হ'ব পাৰে আৰু এটা তোমালোকক বিক্ৰিয়া দিছে এনেকুৱা যে ইয়াত তুমি লৈছা সিলভাৰৰ ক্লোৰাইড ৰ'দৰ পোহৰ যেতিয়া পৰিব হি লাহে 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 এইখিনি ডিকম্পোজড হৈ যায় ডিকম্পোজ মানে হি কিছু সংখ্যক বেয়া যেনেকে তোমাৰ কিবা এটা বস্তু থৈ দিছা তাৰ হয়তো কালাৰ চেঞ্জ হ'ব পাৰে বা বেয়া হৈ যাব পাৰে তেনেকুৱা ধৰণৰ গতিকে আমি যিকোনো শাক-পাচলি যদি থৈ দিও কিবা দিন উতিতি কি হয় কি বেয়া হৈ গুচি যায় সেই কাবাৰটোকে কোৱা যায় ডিকম্পোজিশন কিন্তু এই যে বেয়া হল কি আমাৰ ভাষাত ৰাসায়নিক ভাষাত কি বেয়া নহয় কি এটা পাৰ্টিকুলাৰ কেমিক্যাল কম্পোনেন্টৰ পৰা অন্য এটা বেলেগ কেমিক্যাল কম্পোনেন্টলে শিফট হৈছে আসলতে বা পৰিৱৰ্তন হৈছে উদাহৰণস্বৰূপে ইয়াত চোৱা সিলভাৰ ক্লোৰাইড কি এই ধৰণে আছে সানলাইট দিয়াৰ লগে লগে কি হৈ গল কি কালাৰটো চেঞ্জ হৈ গুচি যাব সিলভাৰৰ ফৰ্মুলা আহি যাব সিলভাৰ ডিসপ্লে আহি যাব এই ধৰণে তুমি একটা পৰিৱৰ্তনে আমি সিলভাৰ ব্ৰোমাইডৰ ক্ষেত্ৰত দেখিম গতিকে সিলভাৰ ক্লোৰাইড টাৰ্নস গ্ৰে in sunlight similarly তোমার সিলভার ব্ৰোমাইডৰ হ'ব এই যিখিনি বিক্ৰিয়া সেই বিক্ৰিয়াখিনি কৰিবৰ কাৰণে আমাক কিছু সংখ্যক শক্তিৰ প্ৰয়োজন হয় বা এনাৰ্জিৰ আৱশ্যক হয় সেই এনাৰ্জিটো হয় তাপ হ'ব পাৰে নহয় লাইট হ'ব পাৰে নহয় তোমালোকৰ ইলেক্ট্ৰিসিটি হ'ব পাৰে এই তিনিটা কৰিলেহে বন বিলাকৰ ৰিঅ্যাক্ট্যান্ট বিলাকৰ বন বিলাক ব্ৰেক হ'ব আৰু যে নতুন কিবা এটা বিক্ৰিয়াত কি অংশগ্ৰহণ কৰিব যদিহে এনে বিক্ৰিয়াত শক্তি যদি এবজৰ্ব হয় তাৰমানে বাহিৰৰ পৰা যদি শোষণ কৰে তেতিয়া তুমি কি হৈ যাবা ধনী হ'বা বা তুমি শক্তিৰে বেছি হ'ব বেছি হোৱাটো বুজাবলৈ সদায় কি কৰা যায় প্লাস আৰু হেতু কাৰণে ই কি তাক কম এন্ডোথাৰ্মিক ৰিঅ্যাকশনস ঠিক একেটা কথাই উল্টাও হ'ব পাৰে অৰ্থাৎ তাৰ পৰা এনাৰ্জি ওলাই যাব পাৰে যদি ওলাই যায় তেতিয়া তাক কোৱা হ'ব এক্সোথাৰ্মিক আগবাৰ যেটো প্লাস দি বুজাইছিলো এবাৰ যেটো ওলাই গল কি হ'ব নেগেটিভ হ'ব গতিকে ইয়াত আহিব ঋণাত্মক
নেক্সট শেষৰ ৰিয়েকচনটো এটা আহিছো সেইটো হৈছে অক্সিডেশন এণ্ড ৰিডাকচন য'ত নেকি কপাৰ অক্সিজেনৰ লগত যদি লগ লাগে কপাৰ আৰু অক্সিজেন জয়েন হৈ কপাৰ অক্সাইড হয় ঠিক এই ধৰণৰ যিবোৰ বিক্ৰিয়া য'ত নেকি অক্সিজেন যোগ হয় সেইবিলাকক কোৱা হ'ব অক্সিডেশন আৰু যদি হাইড্ৰোজেন যোগ হয় তেতিয়া তাক কোৱা হ'ব ৰিডাকচন গতিকে এই ধৰণৰ এটা পাৰ্ট গতিকে কপাৰ ললো অক্সিজেনৰ প্ৰেজেন্সত আমি জুই লগাই দিলো ইয়াৰ লগে লগে এই যিখিনি ব্ৰাউনছ অলৰেডি আছিল সেইবিলাক লাহে 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 একদম কপাৰৰ নিজস্ব ৰঙলৈ পৰিৱৰ্তন হৈ গুচি যায় গতিকে এইবিলাকক কোৱা হ'ব অক্সিডেশন ৰিয়েকচনছ কাৰণ কি অক্সিজেন এড হৈছে একেদৰে যদি তলৰটো বিক্ৰিয়া চোৱা তাত আকৌ কি হৈ গ'ল কপাৰৰ লগত কপাৰ ফ্ৰী অক্সিজেনৰ লগত হাইড্ৰোজেন যোগ হ'ল গতিকে সেই বিক্ৰিয়াটো জাস্ট এই বিক্ৰিয়াটোৰে উল্টা খালি ইয়াত যেনিবা হাইড্ৰোজেনটো দিয়া গৈছে এই ধৰণেৰে বিক্ৰিয়াবিলাককে কম আমি অক্সিডেশন ৰেডক্স ৰিয়েকচন ৰিডাকচন ৰিয়েকচন আৰু সেইটোকে আমি কোৱা হ'ব অক্সিডেশন ৰিডাকচন ৰিয়েকচনছ or redox reaction গতিকে এইটো উপৰ পাৰ্টটোত অক্সিজেন আছে ইয়াত চোৱা নাই গতিকে ই হৈ গ'ল ৰিডাকচন তাৰমানে ৰিডাকচন হৈছে সেইবিলাক যিবিলাকৰ পৰা অক্সিজেন আহে আৰু যদি তুমি অক্সিডেশনছ বুলি কও বা জাৰণ বুলি যদি কও তেতিয়া হাইড্ৰোজেন অক্সিজেন যোগ হোৱাটো বুজায় O for addition of oxygen এটা মনত ৰাখিবা ইয়াত দুটা বিক্ৰিয়া দিয়া আছিল জিংক অক্সাইডৰ লগত কাৰ্বনে অক্সিজেনক ললে তাৰমানে কাৰ্বনৰ হৈ গ'ল অক্সিডেশন জিংক ফ্ৰী হৈ গ'ল তাৰমানে জিংকে অক্সিজেনক এৰিলে গতিকে সি কি হৈ গ'ল ৰিডাকচন গতিকে এনেকুৱা ধৰণৰ এক্সাম্পল তোমালোকে কালেক্ট কৰিবা মোক জনাবা আৰু শেষত মই এই কোৱেশ্চনছটো কৰিছো এটো কি হয় তোমালোকে মোৰ কমেন্টত জনোৱা আৰু যিমান পাৰা এটো শেয়াৰ কৰা যাতে তোমালোকৰ লকডাউনৰ পিৰিয়ডটোত সকলোৰে এই ধৰণেৰে ক্লাস 10 ৰ ষ্টুডেন্টখিনি যাতে উপকৃত হয় যদি কিবা ইয়াত আৰু যে বিশেষ তোমালোকে জানিবলগীয়া আছে বা তোমালোকে বিচাৰিছা তেতিয়ালে জাস্ট মোক তলত কমেন্ট কৰিবা মই কি অনুযায়ী যিমান দূৰ পাৰো ৰিপ্লাই কৰিবলৈ চাম মই ভাবো খিনি আমাৰ কাৰণে আজি যথেষ্ট ঠিক আছে থ্যাংক ইউ